এই পৃথিৱীত যিমানবোৰ জীৱ-জন্তু আছে তাৰ ভিতৰত মানুহকে জীৱশ্ৰেষ্ঠ বুলি কোৱা হয় আৰু জীৱ-জন্তুবোৰৰ ভিতৰত মানুহৰে অকল বিবেক বুদ্ধি আৰু বুজিব পৰা ক্ষমতা থকা বুলিও কোৱা হয় কিন্তু সাইন্টিষ্টসকলে যেতিয়া ৰিচাৰ্চ কৰিছিল তেতিয়া গম পাইছিল যে মানুহৰ বাহিৰেও আন কিছুমান জীৱ-জন্তুৰো বিবেক বুদ্ধি আৰু বুজিব পৰা ক্ষমতা থাকে এই জন্তুবোৰ কি অষ্ট্ৰেলিয়াত থকা এবিধ প্ৰাণী যিবিধ প্ৰাণীয়ে কণীও দিয়ে গাখীৰো দিয়ে এই প্ৰাণীবিধ কি এনেকুৱা ধৰণৰ কিছুমান নজনা কথা জানিবৰ বাবে আপুনি ভিডিঅ'টো শেষলৈকে চাওক আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি তাৰ কাষত থকা বেল আইকনটো দবাই অলত ক্লিক কৰি দিব তেতিয়া আপুনি নতুন নতুন নটিফিকেশনবোৰ পাই থাকিব নাম্বাৰ 10 সাইকোলজি ৰিচাৰ্চাৰসকলে এটা ৰিচাৰ্চ কৰি গম পাইছিল যে আপুনি যদি কিবা এটা বস্তু পাবৰ কাৰণে পইচা দিব লগা হয় তেতিয়া সেই বস্তুটো আপোনাৰ কাৰণে বহুত বেছি ভ্যালুয়েবল হয় কিন্তু যদি সেই একে বস্তুটো আপোনাক ফ্ৰীতে দিয়া হয় তেতিয়া সেই বস্তুটোৰ বাবে আপোনাৰ মনত ভ্যালু বহুত কম হয় ইহঁতে এইখিনি কথা এখন ওয়াইন শ্বপত পৰীক্ষা কৰি চাইছিল ওয়াইন শ্বপ এখনত এফালে এবিধ ওয়াইন ফ্ৰীতে দিয়া হৈছিল আৰু সেই একে ওয়াইন বিধে আনফালে পইচাৰে কিনি খাব লগা হৈছিল যেতিয়া ওয়াইন খোৱা মানুহবোৰক সাৰ্ভে কৰা হৈছিল তেতিয়া সেই একে কোম্পানীৰ একে ব্ৰেণ্ডৰ আৰু একে পৰিমাণৰ ওয়াইন হোৱাৰ পিছতো যিবোৰ মানুহে পইচাৰে কিনি ওয়াইন খাইছিল ইহঁতে ফ্ৰীতে ওয়াইন খোৱাবোৰতকৈ বেছি ভাল লগা বুলি কৈছিল এই কথাটো আমাৰ বাস্তৱ জীৱনৰ ক্ষেত্ৰতো প্ৰযোজ্য হয় যেতিয়া আমি নিজে টকা উপাৰ্জন কৰিবলৈ লওঁ তেতিয়া আমি অলাগতিয়ালভাৱে সেই টকা খৰচ কৰিব নিবিচাৰোঁ নাম্বাৰ 9 চেমৱেট প্ৰজাতিৰ কুকুৰবিধ হৈছে পৃথিৱীৰ আটাইতকৈ দামী কুকুৰ আপুনি এটা কুকুৰ পুহিবৰ কাৰণে কিমান পইচা খৰচ কৰিব পাৰে এই যদি আপুনি চেমৱেট প্ৰজাতিৰ কুকুৰ এটা ঘৰলৈ আনে তেতিয়াহ'লে আপুনি $14,000 খৰচ কৰিব লাগিব আমাৰ ইণ্ডিয়ান কাৰেন্সিত প্ৰায় 10 লাখৰ আশে-পাশে আৰু এই কুকুৰবিধ সাইবেৰিয়াৰ এবিধ অতি ৰিয়াৰ প্ৰজাতিৰ পেট নাম্বাৰ 8 2013 চনত বাংলাদেশত গাজীপুৰ নামৰ ঠাইত এটা ফেক্টৰীত এটা ঘটনা হৈছিল ফেক্টৰীটোৰ সকলোবোৰ মানুহে ফেক্টৰীটোৰ মালিকৰ বিৰুদ্ধে আন্দোলনত নামি পৰিছিল আৰু এই আন্দোলনৰ কাৰণটো জানিহে আপুনি আচৰিত হ'ব কাৰণটো আছিল কি জানেনে কোনো দৰমহা বঢ়োৱাৰ কাৰণে নহয় বা কোনো সা-সুবিধাৰ কাৰণে নহয় ফেক্টৰীটোত কাম কৰা মানুহবোৰে যিবোৰ বাথৰুম ইউজ কৰিছিল সেই বাথৰুমত ভূত আছিল বুলি সিহঁতে বিশ্বাস কৰিছিল আৰু সেই ভূত নেখেদাৰ বাবে সিহঁতে ফেক্টৰীটোৰ মালিকৰ বিৰুদ্ধে আন্দোলনত নামি পৰিছিল নাম্বাৰ 7 আমি সৰুৰে পৰা যে শুনি থাকো AK-47 এই AK-47 ৰাইফলৰ ফুল ফৰ্মটো কি জানেনে এপ্টমেট কালাচিনকোভা AK-47ৰ এৰ পৰা আহে এপ্টমেট তাৰ মানে হ'ল অটোমেটিক আৰু কেৰ পৰা আহে কালাচিনকোভা যিজনে এই ৰাইফলটো আৱিষ্কাৰ কৰিছিল তেওঁৰ নামৰ এইটো উপাধি নাম্বাৰ 6 মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ এটা কথা যি আপোনাক বহুত কথা শিকাই যাব কথাটো আপুনি মন দি শুনক তেওঁ যেতিয়া জীয়াই আছিল সেই সময়ত তেওঁৰ বিৰুদ্ধে এখন কিতাপ ওলাইছিল মানে তেওঁ যিবোৰ আৱিষ্কাৰ কৰিছিল তাৰ বিৰুদ্ধে আৰু সেই কিতাপখনৰ নাম আছিল 100 Authors Against Einstein 100জন লেখকে একেলগ হৈ আইনষ্টাইনৰ বিৰুদ্ধে এই কিতাপখন লিখিছিল এফালে অকল আইনষ্টাইন আৰু আনফালে এই কিতাপখন লিখা 100জন লেখক কিন্তু যেতিয়া আইনষ্টাইনক এই কিতাপখনৰ বিষয়ে সোধা হৈছিল তেতিয়া এই কিতাপখনৰ এগেইনষ্টত আইনষ্টাইনে মাত্ৰ এটা লাইনে কৈছিল If I were wrong then one would have been enough মানে যদি মই ভুল হলহেঁতেন তেতিয়া এজন লেখকেই মোৰ কাৰণে বহুত হলহেঁতেন মোৰ ভুল ধৰাত কিন্তু মই শুদ্ধ সেইকাৰণে 100জনে লগ হৈ মোৰ বিৰুদ্ধে এই কিতাপখন লিখিছে নাম্বাৰ 5 অষ্ট্ৰেলিয়াত এবিধ এনেকুৱা ধৰণৰ প্ৰাণী পোৱা যায় যিবিধ প্ৰাণীয়ে গাখীৰো দিয়ে আৰু কণীও দিয়ে এই প্ৰাণীবিধৰ নাম হ'ল ডাকবিল প্লেটিপাছ আৰু এই প্ৰাণীবিধ দেখাত হাঁহৰ নিচিনা নাম্বাৰ 4 এনেকুৱা এজন সাধুৰ কথা কম যাৰ কথা শুনি আপুনি আচৰিত হ'ব তেওঁৰ নাম আছিল সাধু অমৰাৱতী তেওঁ এজন শিৱ ভক্ত আছিল আৰু 1973 চনৰ পৰাই তেওঁ এইটো সিদ্ধান্ত কৰিছিল যে তেওঁ এই পৃথিৱীৰ সকলো মোহমায়া ত্যাগ কৰি অকল শিৱক আৰাধনা কৰিব আৰু সেই কাৰণে তেওঁ সোঁহাতখন ওপৰলৈ দাঙি ধৰে আৰু সেই হাতখন কেতিয়াও তলত নানামো বুলি শপত খায় আৰু কথামতেই কাম তেওঁ সিদিনাৰ পৰা তেওঁ সোঁহাতখন কেতিয়াও তলত ননমায় তেওঁৰ মতে তেওঁ এনেকৈ থাকিয়ে মানে সোঁহাতখন ওপৰলৈ দাঙি থাকিয়ে ভগৱানৰ লগত ডাইৰেক্ট কানেকশ্যন কৰিব পাৰে তেওঁ এতিয়াও যদি জীয়াই আছে মানে তেওঁ জীয়াই আছে নে নাই নাজানো কিন্তু যদি তেওঁ এতিয়াও জীয়াই আছে তেতিয়াহ'লে তেওঁৰ সোঁহাতখন এতিয়াও ওপৰলৈ দাঙিয়ে আছে নাম্বাৰ 3 ইউটিউবত যেতিয়া গন্নাম ষ্টাইল নামৰ এই গানটোৱে 2 বিলিয়ন ভিউজ পাৰ কৰিছিল তেতিয়া ইউটিউবত যি ভিউজ কাউণ্টিঙৰ কাউণ্টাৰ থাকে সেই কাউণ্টাৰটো ব্ৰক হৈ গৈছিল মানে যেহেতু সেই সময়ত ইউটিউবত এনেকুৱা ভিউজ পোৱা কোনো ভিডিঅ'ই নাছিল আৰু টেকনিক্যালি ইউটিউবত এনেকুৱা কন্ট্ৰোল কৰা সিস্টেমো নাছিল সেইকাৰণে এইটো হৈছিল আৰু পিছত ইউটিউবে ইয়াক আপডেট দি এইবোৰ সিস্টেম বনাই লয় আৰু এতিয়া যিমান ভিউজ হ'লেও ইউটিউবে এইটো কন্ট্ৰোল কৰিব পাৰে নাম্বাৰ 2
আমাৰ ভৰিৰ যি বুঢ়া আঙুলি আছে এই বুঢ়া আঙুলিটোৱে আমাৰ দেহৰ 40% ওজন উঠাব পাৰে মানে দুখন ভৰিত দুটা বুঢ়া আঙুলি মিলি আমাৰ দেহৰ 80% ওজন অকলে আঙুলি দুটাই উঠাব পাৰে কেনে আমেজিং কথা নাম্বাৰ 1 এই পৃথিৱীত যিমানবোৰ জীৱ-জন্তু আছে তাৰ ভিতৰত মানুহকে অকল জীৱশ্ৰেষ্ঠ বুলি কোৱা হয় মানুহৰে অকল বিবেক বুদ্ধি আৰু বুজিব পৰা ক্ষমতা থকা বুলি কোৱা হয় কিন্তু সাইন্টিষ্টসকলে যেতিয়া ৰিচাৰ্চ কৰিছিল তেতিয়া গম পাইছিল যে মানুহৰ পিছতে বুদ্ধিৰ ক্ষেত্ৰত আহে চিম্পাঞ্জী আৰু তাৰ পিছত আহে ডলফিন জীৱ-জন্তুৰ ভিতৰত আমি মানুহে অকল নিজকে আইনাৰ আগত চাই চিনিব পৰা ক্ষমতা থকা বুলি ভবা গৈছিল কিন্তু পিছত প্ৰমাণ হ'ল যে চিম্পাঞ্জীও নিজকে আইনাৰ আগত চিনিব পাৰে আৰু ঠিক তেনেদৰে ডলফিনৰ আগতো যদি আপুনি এখন আইনা ৰাখি থৈ দিয়ে তেতিয়া ডলফিনেও চিনিব পাৰে নিজকে ইন্টেলিজেন্সৰ ক্ষেত্ৰত পৃথিৱীত থকা জীৱ-জন্তুবোৰৰ ভিতৰত প্ৰথমতে আহে মানুহ তাৰ পিছত আহে চিম্পাঞ্জী আৰু তাৰ পিছত আহে ডলফিন এই তিনিওবিধ প্ৰাণীয়ে অকল নিজেই নিজক আইনাৰ আগত চিনিব পাৰে ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ আৰু কোনটো ফেক্ট আটাইতকৈ বেছি ভাল লাগিল কমেন্ট সেকশনত জনাব আৰু সাবস্ক্ৰাইব কৰি দিব আপোনালোকে সাবস্ক্ৰাইব নকৰে নট সাবস্ক্ৰাইব 52.2% হৈ আছে গতিকে সাবস্ক্ৰাইব কৰি দিব অলপ সাপোৰ্ট কৰিব আৰু